আপুনি এন্থিয়ছ শব্দৰ বিষয়ে শুনিছেনে কেতিয়াবা? এন্থিয়ছ মানে হৈছে ঐশ্বৰিক প্ৰেৰণা, ঐশ্বৰিক শক্তি। আপুনি যদি জীৱনত আৰ্ণ কৰে এন্থিয়ছ বা ঐশ্বৰিক প্ৰেৰণা, তেনেহ'লে আপুনি জীৱনত এই মানৱ সমাজত, এই পৃথিৱীত এজন লেখত ল'বলগীয়া ব্যক্তি হৈ পৰে। আপুনি আপোনাৰ কামৰ জৰিয়তে, আপোনাৰ সৃষ্টিৰ জৰিয়তে মানৱ সমাজত বহুত ডাঙৰ অৱদান দি থৈ যাব পাৰে। মহান মানসী, দাৰ্শনিক, শিল্পী এইসকলে জীৱনত নিজৰ কামৰ মাজত ঐশ্বৰিক প্ৰেৰণা লাভ কৰিছিল আৰু ঐশ্বৰিক প্ৰেৰণাৰ দ্বাৰা প্ৰেৰিত হৈ ইহঁতে কাম আগবঢ়াই নিছিল। সেইকাৰণে ইহঁতে মহান বস্তুবোৰ আৱিষ্কাৰ কৰিছিল, সৃষ্টি কৰিছিল। মানুহে এনে ইমান মনোযোগ দি, ইমান পৰ্যবেক্ষণ সহকাৰে মানুহে কেনেকৈ কাম কৰিব পাৰে? আপুনি বা আমি সাধাৰণ মানুহে ইমান সহজে, ইমান গভীৰ প্ৰেৰণা পৰ্যবেক্ষণৰ সহায়ত বা পৰ্যবেক্ষণেৰে, মনোযোগেৰে আমি কিয় কাম কৰিব নোৱাৰোঁ? কাৰণ আমাৰ মাজত সেই শক্তি বা সেই প্ৰেৰণা আমাৰ নাই বা আমি লাভ কৰা নাই। আমি নিজৰ মাজত সেইটো সৃষ্টি কৰা নাই, আমি অনুভৱ কৰা নাই সেই প্ৰেৰণা বা সেই শক্তি। কিন্তু আপুনিও এই ঐশ্বৰিক প্ৰেৰণা বা শক্তিক অনুভৱ কৰিব পাৰে বা লাভ কৰিব পাৰে। আপুনি আপোনাৰ কামৰ জৰিয়তে, আপুনি কনচিষ্টেণ্টলি বা বহুত আপুনি ভাল পোৱা কাম এটা যদি আপুনি আৰম্ভ কৰে, তেনেহ'লে এই প্ৰেৰণা লাহে লাহে ডেভেলপ হয় আপোনাৰ মাজত। সেই শক্তি লাহে লাহে ডেভেলপ হ'বলৈ আৰম্ভ কৰে। কিন্তু আপুনি সেই শক্তি বা প্ৰেৰণা ডেভেলপ হোৱাৰ আগতে আপুনি কামটো হয়তো এৰি দিছে বা আপুনি অন্যমনস্ক হৈ আপুনি বেলেগ ফালে ঢাল খাইছে বা আপোনাৰ ডেইলি লাইফত ইনফৰমেশ্যন ট্ৰাবল হৈ গৈছে, ডেইলি ডাটা, ডেইলি অলাগতিয়াল ফ্ৰেণ্ডশ্বিপ, চাট, সেইবিলাক আপোনাৰ মনটো, আপোনাৰ মনোযোগ ডাইভাৰ্ট কৰি নিছে। এই পৃথিৱী এটা ডিষ্ট্ৰাকশ্যনৰ পৃথিৱী হয়। আপুনি ঐশ্বৰিক প্ৰেৰণা বা শক্তি লাভ কৰিবলৈ আপোনাক সেই ডিষ্ট্ৰাকশ্যনৰ পৃথিৱী আপোনাক কেতিয়াও নিদিব। আপুনি তাৰ বাবে সাৱধান হওক। ধন্যবাদ।